Hello guys, কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোক ভাল আছে বেক টু মাই ইউটিউব চেনেল। তো গাইজ মই যাম এজন আৰ্টিষ্টৰ ঘৰলৈ সি মানে 100টা তেনেকৈ ফি স্কেচ কৰি আছে আৰু আজি সি বোলে মোক আঁকিব মোক ক'লে। চ' মই ভাবিলোঁ সিহঁতৰ ঘৰলৈ যাওঁ, যাই কিনে সি মোক আঁকাটো আপোনালোকক মই লাইভ দেখুৱাম আৰু তাৰ লগত কথাও পাতিম ছবি ৰিলেটেড তেনেকুৱা আৰু সি আগতে অঁকা ছবি আপোনালোকক মই দেখুৱাব ট্ৰাই কৰিম। জল্দি মই ৰেডি হৈ কিনে একদম সিহঁতৰ ঘৰত আপোনালোকক লগ পাই আছোঁ। এইফালে মই আহি পাই গ'লোঁ ইহঁতৰ ঘৰ আৰু এইফালে আপোনালোকে ৱাল পেইণ্টিং দেখিছে এয়া একদম পুৰা আৰ্টিষ্টৰ ঘৰ ফিল্ডটো আহি গৈছে। ইয়াত ভিতৰত আছে, চ' তাৰ ওচৰত যাওঁ কি কৰি আছে চাওঁ। সি গাইজ তো ব'লক। মই ইৰাতৰ ৰুমত সোমাই আহিলোঁ আৰু এইফালে ইয়াৰ কামত ব্যস্ত হৈ আছে আৰু এইফালে ইৰাতে আঁকি আছে আমাৰ সকলোৰে প্ৰিয় জুবিন দাক। ইৰাত কেতিয়াৰ পৰা আঁকি আছা তুমি? পৰহিৰ পৰা। কিমানমান পাৰ্চেণ্ট কমপ্লিট হ'ল? 30%। এইফালে এয়া হৈছে ইৰাত, সি তাৰ কামত ব্যস্ত আছিলে, আহি ডিষ্টাৰ্বে কৰি দিছে। আপোনালোকে গম পালে ইৰাত আৰ্টিষ্ট হয় আৰু ইৰাতে বহুত ধুনীয়া ধুনীয়া ছবিও আঁকি থৈছে। এফালে জুবিন দা আঁকি আছে আৰু এইফালে বহুত ধুনীয়া ইৰাতৰ ছবি আছে। ইৰাতৰ লগত কথা পাতিম, তাৰ আগতে ইৰাতৰ দুখনমান ছবি চাই লওঁ আগতে ই আঁকা। ইৰাত এইফালে এইটো কোন হয়? ইনষ্টা মডেলৰ হয় বাৰু, এনেই মানে ফটোশ্বুটৰ কাৰণে। আচ্ছা, আৰু এইফালে এইফালে এজন এনে আঁকিছিলোঁ, ফাৰ্ষ্ট অইল পেইণ্টিং আছিলে এখনত। এইটোৰ ওপৰত মানে ভিডিঅ' আছে ইউটিউবত। ইউটিউব ভিডিঅ' আছে, ইৰাতৰ ইউটিউব চেনেল এটাও আছে। ইয়াত তোমাৰ নামটো কৈ দিয়া চেনেলৰ। আৰ্টিষ্ট ইৰাত বুলি আছে চেনেলটো, সকলোৱে চাব বাৰু। আৰু এইফালে আৰু এওঁ মানে মোৰ বৰমা হয় আৰু আঁকিছোঁ, হেৰি কৰিছিলোঁ, ষ্টাৰ্ট কৰিছিলোঁ। আচ্ছা, আৰু এইফালেও আছে। এইফালে এখন অইল পেইণ্টিং, তাৰপিছত এইফালে এখন কৰিছিলোঁ। এইখনৰ ওপৰতো ভিডিঅ' আছে ইউটিউবত। ইয়াতে অঁকা ছবি মই দেখুৱালোঁ আপোনাক আৰু বহুত আছে। ইনষ্টাত তোমাৰ ফি স্কেচ বুলি কিবা এটা পালোঁ। সেইটো একচুৱেলি এটা হেৰি ৰাখিছিলোঁ, গিভ এটা ৰাখিছিলোঁ মই 100 ফ্ৰী স্কেচৰ। আৰু সকলোৱে গমেই পাব, যিবিলাকে মোক ইনষ্টাত ফ'ল' কৰি থৈছে সিহঁতে গমেই পাব বাৰু। কিমানটা হ'ল তাৰ স্কেচ? 100টাৰ ভিতৰত কিমানটা হ'ল? 37 হ'ল। 37। আৰু আজি মোক আঁকিব গাইছ, আৰু মোক আঁকিলে আপোনালোকক মই লাইভ দেখুৱাম। কেতিয়াৰ পৰা ছবিৰ লগত জড়িত সোধো? মই এনেই 8 বছৰমান আগৰ পৰাই আৰ্টৰ লগত জড়িত, কিন্তু এতিয়া মানে পুৰা প্ৰফেচনেলি ধৰিছোঁ আৰু। ইৰাতৰ লগত আমি আৰু কথা পাতিম গাইছ, আৰু ইৰাতে এতিয়া মোক আঁকিব, তাতে আপোনালোকক মই লাইভ দেখুৱাম। আমি এইটো চাই লওঁ। আপোনালোকে দেখিছে ইৰাতে মোক আঁকি আছে আৰু এইফালে ইৰাতৰ 40% মান হৈ গ'ল বোলে, আৰু এইফালে ইৰাতৰ মায়ে আমাক নেমু পানী দি থৈ গ'ল। ইৰাত খাই লওঁ, ধুনীয়াকৈ নেমু পানীটো খাই লওঁ, লৈ কিনে আপোনালোকক মই দেখুৱাই আছোঁ। এইফালে ইৰাতে মোক আঁকি দিলে আৰু এই পুৰা একদম চাইন টাইন মাৰি দিলে। ইৰাতৰ চাইন কেনেকুৱা হৈছে? চালিয়া, একদম পুৰা চালিয়া। এইখন আছিলে ৰেফাৰেঞ্চ আৰু ইয়াৰ পৰা এখন আঁকিছিলোঁ, স্কেচ আঁকিছিলোঁ। এইখনৰ পৰা এইখন চাই ইয়াতে আঁকিছে, একদম পুৰা চাওঁ। এইখন চাওঁ আৰু এইখন চাওঁ গাইছ, একদম চালিয়া। এইখন মই লৈ যাম ঘৰত। ঠিক আছে, লৈ যাব। ইয়াতে আপোনালোকক মই ইয়াতে আঁকা ছবি দেখুৱালোৱে, আৰু এতিয়া মোক আঁকি দিলে ধুনীয়াকৈ, মই দেখুৱালোঁ। আৰু তুমি আৰু ফ্ৰী স্কেচ কৰা বুলি কৈছিলে যে, দেখুৱাই দিয়া। তো আৰু স্কেচ আছিলে আগৰ, এবাৰ দেখাই দিছোঁ বাৰু।
বিৰাট ভাই মোক একদম পুৰা আঁকি দিলে গাইছ আৰু আপোনালোকক যদি কাৰোবাক আঁকিব লাগে ইয়াক ফলো কৰি লওক ইনষ্টাগ্ৰাম ইউটিউব চেনেলৰ লিংকটো আৰু ইয়াৰ ইনষ্টাগ্ৰাম আইডি নামটো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত পাই যাব মোৰ ইনষ্টাগ্ৰামত যদি কাৰোবাক আঁকিব লাগে আপোনালোকে একদম জল্দি ফলো কৰি লওক আৰু ইয়াক মানে DM কৰক চ' ই ধুনীয়াকৈ আঁকি দিব আপোনালোকক হাদি ভাই তুমি যেতিয়া এখন কমপ্লিট হ'ব এবাৰ আহিব লাগিব আৰু নিশ্চয় আহিম আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে মোক আঁকি দিওঁতে আৰু মোৰ ব্লগটো ভাল যদি ভাল লাইক কৰিব কেনেকুৱা পাইছে কমেণ্ট কৰি যাব আৰু আপোনালোক যদি মোৰ চেনেল নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব থেংক ইউ গাইছ